আজি যেটো সেশন সেই সেশনত শিক্ষা বিভাগত আমি প্রশ্ন করেছিলো শিক্ষক শর্টেজ ইনফ্রাস্ট্রাকচার বহুখিনি হওয়া নাই সেইটোৰ ওপৰত তাৰপিছত আমি যেটো এপইন্টমেন্ট রিসেন্টলি যেটো এপইন্টমেন্ট হৈ গ'ল তাত আমাৰ প্ৰশ্ন আছিল জয় মুছাহাৰীৰ তাতে আমি প্ৰশ্ন উত্থাপন কৰিছোঁ বড়ো মিডিয়াম স্কুলত বড়ো ছাত্ৰসকলক পঢ়াবৰ কাৰণে নন বড়ো নয়িং যিসকলে বড়ো ক্লাছ ল'বই নোৱাৰে এই সেনেকুৱা শিক্ষকটো বেলেগ মিডিয়ামত লৈ যাবৰ কাৰণে আমি তেখেতসকলক দাবী জনাইছোঁ আৰু লগতে যেটো শিক্ষক শৰ্টেজ এইটো পূৰণ কৰিবলৈ হ'লে এটাই উপায় আছে যে বিটিসি অঞ্চলৰ কাৰণে বিটিসিৰ কাৰণে বিটিসিত খালী হৈ থকা পোষ্টবিলাকৰ কাৰণে ফিল আপ কৰিবৰ কাৰণে স্পেচিয়েল টেট পাতিব লাগে এইটো আমি দাবী কৰিছোঁ আৰু স্পেচিয়েল টেট পাতিহে আমি শিক্ষক নিযুক্তি দিব পাৰিম নহ'লে টেট পৰীক্ষা পাতাৰো প্ৰভিজন হয়তো কম সময়ৰ ভিতৰতে সেইটো সম্পূৰ্ণ হৈ যাব কাৰণ আজিৰ দিনত স্কুলৰ মাষ্টাৰ হ'বলৈ হ'লে এডুকেশ্যন টিচাৰ্ছ এডুকেশ্যন ডিপ্ল'মা কোৰ্চ থকা মানুহে শিক্ষক হ'ব পাৰে ইয়াৰ কাৰণে যাৰ মানে ডিপ্ল'মা থাকে তেখেতসকলেহে শিক্ষকৰ পোষ্টৰ কাৰণে ইণ্টাৰভিউ দিব পাৰে তো তেতিয়া আমাৰ বিটিসি অঞ্চলত তেনেকুৱা ডিপ্ল'মা দিবৰ কাৰণে অনুষ্ঠান বহুত কম অনুষ্ঠান অনুযায়ী আমাৰ যেটো ভেকেন্সি হয় বছৰত সেইটো ফিল আপ কৰিব কাৰণে শৰ্টেজ হয় 50%ই শৰ্টেজ হ'ব তো তেতিয়াহ'লে আমি ইতিমধ্যে সময় থাকোঁতে যদি আমি টেট পৰীক্ষা নাপাতে টেট পৰীক্ষা পাতি যদি আমি পোষ্ট ফিল আপ নকৰে তেতিয়াহ'লে ভৱিষ্যতত বহুত ভয়ংকৰ পৰিস্থিতিৰ মোকাবিলা হ'ব লাগিব ইয়াৰ কাৰণে তাৰপিছত ফিক্স পে স্যালাৰি কাম কৰি থকা 479 জন বিটিসি অঞ্চলৰ 40টা ডিপাৰ্টমেণ্টৰ বিভিন্ন বিভাগত যিসকলে কাম কৰি আছে তেখেতসকলৰ চাকৰি ৰেগুলাৰ কৰাৰ কাৰণে আমি আজি উত্থাপন কৰিছোঁ আৰু 1 বছৰৰ বেছি আজিলৈকে চৰকাৰে দৰমহা দিব পৰা নাই ইমিডিয়েটলি দৰমহা ৰিলিজ কৰিব লাগে বুলি আমি কৈছোঁ তো ইতিমধ্যে বিটিসিত বহু স্কুল এতিয়াও প্ৰভিন্সিয়েলাইজেশ্যনৰ বাকী আছে সম্পূৰ্ণ নন প্ৰভিন্সিয়েলাইজ স্কুলবিলাকক প্ৰভিন্সিয়েলাইজ কৰিব লাগে ইমিডিয়েটলি স্কুলৰ লগতে শিক্ষকসকলৰ চাকৰি প্ৰভিন্সিয়েলাইজ কৰাৰ যি প্ৰক্ৰিয়া এইটো সম্পূৰ্ণ কৰিবৰ কাৰণে আজি আমি তেখেতসকলক আমি হাউচত আজি দাবী জনাইছোঁ আৰু আজি যেটো হাউচ এই হাউচত তো আমি সন্তুষ্ট নহয় কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া বহুত মিছলীয়া মানুহ হয় আৰু তেখেতে বহুত মিছা কথা কয় যোৱাকালি তেখেতসকলে কৈছিলে যে আমাৰ জেংচাৰ মুছাহাৰী জনক কুমাৰ ব্ৰহ্মৰ পৰিয়ালক 1 লাখকেই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা পইচা দিছে বুলি কৈছে তো আজি যোগাযোগ ৰাখিছোঁ পৰিয়ালৰ লগত কোনো চৰকাৰী পইচা তেখেতসকলে পোৱা নাই তেখেতসকলে ব্যক্ত কৰিছে মৰাৰ পিছত শ্ৰাদ্ধ কৰিবৰ কাৰণে 1 লাখ কেছ টাকা দিছে এটা সরকারের পালৰ পৰা আজিলৈকে পোৱা নাই
কিন্তু সেই পবিত্ৰ সদনতেই প্ৰমোদ বড়ো ডাঙৰীয়া যোৱাকালি 1 লাখেই দিয়া হ'ল বুলি কৈছে এইটো কিমান মিছলীয়া হ'ব পাৰে ইয়াৰ পিছত তেখেতসকলক চাকৰি দিয়া হৈছে ফিক্স পে চাকৰি দিয়া হৈছে বুলি কৈছে মই যোৱাকালি ফৰেষ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা যিটো এপইণ্টমেণ্ট লেটাৰ সেইটো বিচাৰিছিলোঁ আৰু যিটো এপইণ্টমেণ্ট লেটাৰ মই চালোঁ এই ইয়াত লিখা আছে কেজুৱেল ৱাৰ্কাৰহে দিছে এইটো চাকৰি নহয় ৱাৰ্কাৰ মিনছ লেবাৰ কেজুৱেল লেবাৰহে দিছে সেইটো অপমান কৰিছে 35 বছৰ NDBA যুঁজি এটা নৰ্মেল লাইফ এটা শান্তি বাতাবৰণ সৃষ্টি কৰা সকলক অপমান কৰাৰ বাহিৰে একো নহয় বুলি মই ভাবোঁ তেখেতসকলে কৈছে চাকৰি দিছে বুলি কিন্তু এপইণ্টমেণ্ট লেটাৰত আছে কেজুৱেল ৱাৰ্কাৰ সেইটো কেনেকৈ হ'ব পাৰে এইটো কেনেকৈ এক্সক্ৰেচিয়া বুলি আমি মানি ল'ব পাৰোঁ ইমান মিছা কথা কয় আৰু যোৱাকালি হাউচত তেখেতসকলে কৈছে বড়োলেণ্ড ভৱন বেলতলা সেইটো বড়োলেণ্ড বড়ো কছাৰী ডেভেলপমেণ্ট অট'নমাছ কাউন্সিল লগ ভাড়া দিছে বুলি কৈছে ভাড়া দিয়াত আমাৰ আপত্তি নাই তেখেতসকলে কাউন্সিল অফিচ কৰিছে টেম্পৰাৰিলি তাত আমাৰ আপত্তি নাই কিন্তু তেখেতসকলে ক'লে ভাড়া দিছে ৰেণ্টেল দিছে বুলি কৈছে কিন্তু আজিলৈকে ৰেণ্ট দিয়াৰ কোনো ডিচিশ্যনেই নাই সেই অলপ আগত EC মিটিঙত আলোচনাহে কৰিছে ছাপ্লাই গভৰ্ণমেণ্ট হাগ্ৰামা ছাৰৰ চৰকাৰ মানে ছাপ্লাই চৰকাৰ বুলি কৈছে আজিৰ দিনত তেখেতসকলে কেনেকুৱা হাৰত ছাপ্লাই দিছে আৰু কেনেকুৱা ধৰণৰ ছাপ্লাই দিছে আপোনালোকে মানে আজিৰ দিনত চব তথ্য আমাৰ হাতত পৰিছে তেখেতসকলৰ তথ্য মতে আজিৰ দিনত মানে 4টা ডিপাৰ্টমেণ্টতে 1,59,159 crore ছাপ্লাই অৰ্ডাৰ হৈছে হেল্থ এডুকেশ্যন PNRD আৰু এডুকেশ্যন এই 4টা ডিপাৰ্টমেণ্টতেই WPT PNRD হেল্থ এডুকেশ্যন ইয়াতে 159 crore ছাপ্লাই তো ডেভেলপমেণ্ট ক'ত হ'ব আৰু বাকী ডিপাৰ্টমেণ্ট আছে আৰু চাওক হেল্থ ডিপাৰ্টমেণ্টৰ এইটো মাস্ক এইটো আপোনালোকে পঢ়িবনে এইটো আৰু সেইবিলাকেই পৰিৱৰ্তনৰ কথা কয় হেল্থ ডিপাৰ্টমেণ্টৰ মিছন আৰু ভিজন মানে আমাক ক'বলৈ নেদে আজি আমি বহুত প্ৰশ্ন কৰিব বিচাৰিছিলোঁ চাওক আপোনালোকে balance of funds needs to be submitted by the CHD for financial sanction and reducing balance of the same may be initiated. So yet the liabilities up to December 2020 December 2020 may be declared after special audit separately as instructed by the Honorable Chief Minister of Assam. আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ আছে 2020 চনৰ ডিচেম্বৰ মাহলৈকে যিমান লাইবিলিটিছ আছে এইবোৰ ক্লিয়াৰ কৰিব লাগে আফটাৰ স্পেচিয়েল অডিট সেপাৰেটলি অডিট কৰি পেলাই ভেৰিফিকেশ্যন কৰি পেলাই পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত 2020 চনলৈকে ডিচেম্বৰলৈকে লাইবিলিটিছ ক্লিয়াৰ কৰিব দিছে হোয়াৰ এজ তেওঁলোকৰ EC মিটিং
হেল্প লোন দিছে এটা আমি বিচাৰিছোঁ যদি ভাড়াত দিয়া হৈছে তেতিয়াহ'লে আমাক যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যন যিটো এগ্ৰিমেণ্ট ৰেণ্টেল এগ্ৰিমেণ্ট সেইটো আমাক দিব লাগে তেওঁলোকে কেনেকৈ দিব ইমান মিছা কথা কয় নেকি পবিত্ৰ হাউচত আৰু আজি তেখেতে বহুত দীঘলীয়া তাৰ মিছন ভিজন মানে গান গাইছে তো মিছন আৰু ভিজন এইটো চবৰে থাকে সপোন চবৰে থাকে কিন্তু BTC অঞ্চলৰ সামাজিক যিটো অৱস্থা আমাৰ শৈক্ষিক পৰিৱেশ সামাজিক যিটো ব্যৱস্থা সেইটো মনত ৰাখি যিটো আমাৰ ছ'চিয়েল পটেঞ্চিয়েলিটি আমাৰ ইকনমিক পটেঞ্চিয়েলিটি যিটো আমাৰ প্ৰাকৃতিক পটেঞ্চিয়েলিটি সকলোখিনি চাইহে আমি সপোন দেখাটো ভাল সপোন দেখাটো ভাল নহ'লে আমি ইমান ডাঙৰ ডাঙৰ লেকচাৰ দি পেলাই BTC উন্নয়নৰ ক্ষেত্ৰত যদি একোই কাম কৰিব নোৱাৰে সেইটো ৰাইজে দৃষ্টি কৰি আছে বুলি আমি কৈছোঁ আৰু মেডিকেল ডিপাৰ্টমেণ্টৰ EM ডাঙৰীয়াই আজি কৈছে BTCত আৰু নতুনকৈ 2টা মেডিকেল কলেজ হ'বলৈ গৈ আছে কোকৰাঝাৰৰ মেডিকেল প্ৰমোদ বড়োহে মানে কৰি আছে বুলি তেনেকা কয় কেতিয়াবাই ফাউণ্ডেশ্যন কৰিছে কেতিয়াবাই কনষ্ট্ৰাকশ্যন কৰিছে তো আজি সেইটো লৈ BTC মানে চৰকাৰে আজি দিনত গৌৰৱ কৰে তো আমি কৈছোঁ আমাৰ যিমানে অনুষ্ঠান পায় ইমানে ভাল আমি আপত্তি কৰা নাই তো আজি দেখিলে যে প্ৰমোদ বড়ো আমাক ইলেকশ্যনৰ সময়ত তেখেতসকলে কৈছে সব MCLকে সমান চকুৰে চাব আপোনালোকেও অপজিশ্যনত থাকিও আমাক চৰকাৰক সহায় কৰিব লাগে বুলি কয় আপোনালোকক হাউচতো মই উত্থাপন কৰিছোঁ ওদালগুৰি ডেভেলপমেণ্ট ব্লকৰ আণ্ডাৰত 11 কোটি 11 লাখ টকাৰ এটা মানে এই বছৰত তেওঁলোকে ইয়াৰমাৰ্ক কৰিছে BTCত কিমানটা ব্লক আছে তো বেলেগ ব্লকক আমাক দিব নালাগে এই ওদালগুৰি ব্লকটো কাৰ আণ্ডাৰত ডিপুটি চিফৰ সমষ্টিৰ আণ্ডাৰত ডিপুটি চিফে নিজৰ সমষ্টি নিজৰ ব্লকক 11 কোটি 11 লাখ কেনেকৈ দিব পাৰে আৰু টেণ্ডাৰটো ক'ত দিছে জানেনে ব্লক অফিচে কেনেকৈ কম্পিটেণ্ট হ'ল 11 কোটি টকাৰ নিবিদা দিবলৈ 11 কোটি টকাৰ টেণ্ডাৰ দিয়াৰ অথৰিটি ওদালগুৰি ডেভেলপমেণ্ট ব্লকৰ BDO ক'ত অধিকাৰ পালে আৰু কিমানটা নাম্বাৰ 92 92টা স্কিম আৰু 92টা স্কিমে এটা কণ্ট্ৰাক্টৰকে এলটমেণ্ট কৰিছে এটা দিনতেই টেণ্ডাৰ আৰু এজন কণ্ট্ৰাক্টৰকে 99 স্কিমৰ অৰ্ডাৰটো দিছে উইদিন এ ছিংগল ডে RTI কপি আছে আমাৰ হাউচত আমি কুৱেশ্যন ৰাখিছোঁ ইয়াৰ উত্তৰটো দিছে থ্ৰু টেণ্ডাৰিং দিছে হয় ইয়াত তেওঁলোকে কি ৰেজুলেশ্যন লৈছে এজ দ্য ফাৰ্ষ্ট ইনষ্টলমেণ্ট ফাইনেন্সিয়েল ইয়াৰ 2001 and 21-22 has been received payment for liability cleared before 20 September 2001 চিফ মিনিষ্টাৰৰ যিটো ইনষ্ট্ৰাকশ্যন সেইটো তেওঁলোকে অৱমাননা কৰিলে আচ্ছা 2021 জানুৱাৰী চিফ মিনিষ্টাৰে কৈছে ডিচেম্বৰ 2020 নেক্সট ডে 2021 জানুৱাৰী হয় না নহয় এই সেইদিনত ক'ত কাম কৰিলে তেওঁলোকে পইচা ক'ত খৰচ কৰিব বিচাৰিলে আৰু পুৰাণা যিটো লাইবিলিটিজ
সেইটো নেদে বুলি কেনেকৈ ডিচিশ্যন ল'ব পাৰে? কি দগ কৰিলে আগৰ কণ্ট্ৰাক্টৰ এতিয়াৰ কণ্ট্ৰাক্টৰৰ মাজতো তেওঁলোকে বিভাজন আনিব বিচাৰে। তেওঁলোকে মানে সমাজখনক চেদিলি বেদিলি কৰি তেওঁলোকে ৰাজনীতি কৰিব বিচাৰে। কণ্ট্ৰাক্টৰকো তেওঁলোকে দুটা ভাগত কৰিব বিচাৰিছে। মানে BPF কণ্ট্ৰাক্টৰ, BJP কণ্ট্ৰাক্টৰ, UPPL কণ্ট্ৰাক্টৰ বা কংগ্ৰেছ কণ্ট্ৰাক্টৰ, সেই তেনেকুৱা ভাগত দি পেলাই তেওঁলোকে BTCখন চলাব বিচাৰে। BTC বাকী ৰাইজ ধৰ্ম নিৰপেক্ষতাটো ৰক্ষাৰ স্বাৰ্থত আমি সকলোৱে এক হ'ব লাগিব। জাতি, ধৰ্ম, ভাষা সকলোৱে শান্তি সম্প্ৰীতি আৰু BTCৰ উন্নয়নৰ ক্ষেত্ৰত সজাগ হৈ আগবাঢ়ি আহিবৰ কাৰণে আজি আপোনালোকৰ জৰিয়তে মই আহ্বান কৰিছোঁ।